আমাৰ গাঁৱত ফুচকা বেপাৰী হৈছে মোক 10 টকা এটা দিয়া মোৰ লগৰ সব গৈছে ফুচকা খাবলৈ এতিয়া নালাগে শুন মোৰ হাতত পইচা নাই নহয় মই ৰমেন কাকাহঁতৰ ঘৰত যেতিয়া কাম কৰিবলৈ যাম পইচা হ'ব তুমি তেতিয়া বেলেগ এদিন খাবা দে হ'ব দিয়া খুৰাহঁতৰ ঘৰলৈকে যাওঁ খুৰা যদি ঘৰত আছে খুৰাই যদি মোক 10 টকা এটা দিয়ে খুৰা ওচৰৰ পৰাই আনিমগে খুৰা অ খুৰা খুৰা আছো দে কি হ'ল খুৰা 10 টকা এটা দিয়াচোন মোৰ লগৰ ল'ৰা ছোৱালীৰ লগত ফুচকা খাবলৈ মোৰ হাতত পইচা নাই কোনো প্ৰয়োজন নাই এক 10 টকা দিবলৈ সৰুতেইটো বাপেক মাকৰ মোৰকেইটা খাই লৈছে এতিয়া মাকজনীয়ে কি তাক 10 টকা এটা দিব নোৱাৰে নেকি কোনো প্ৰয়োজন নাই নিদিবা 10 টকা কি হ'ল শুন কি ভাবি আছানো তুমি এনেকৈ নহয় আমাৰ পাপা থাকোঁতে ইমান ভাল আছিল ন মই যিটোকে খুজিছোঁ তাকে দিয়ে যিটো বিচাৰোঁ সেইটোৱে কৰে কিমান ভাল আছিল ন পাপা থাকোঁতে হ'ব তুমি এতিয়া ইমান চিন্তা কৰি থাকিব নালাগে মই ভাত হ'লে মাতিম ভাত খাবলৈ আহিবা হ'ব দিয়া পাপা আজি মোক ফুচকা খোৱাবানে খুৱাম আকৌ তুমি যি বিচৰা তাকে দিম সঁচা কৈছানে পাপা সঁচা আকৌ তুমি যি বিচৰা তাকে দিম মোৰ ফোনটো হ'ব মোৰ ফোনটোৱে তুমি এতিয়া স্কুল যোৱা স্কুলৰ পৰা অহাৰ পাছত আমি দুইটা ফুৰিবলৈ যাম দেই হ'ব পাপা হ'ব